নমস্কাৰ মই যতীন বৰা সমূহ অসমবাসী ৰাইজক মই যতীন বৰাই আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ হিয়া ভৰা উল্লাস জনাইছোঁ এই সময়ত মই উপস্থিত আছোঁ মোৰ জন্মস্থান নগাঁৱৰ অৰ্জুনতলৰ লগত মোৰ এটা সম্পৰ্ক আছে কিয় মোৰ ল'ৰা দৃশান যতীন বৰা সি ঢোল খুব বজাই খুব ভাল পায় এই সংঘাতত মই এজন ব্যক্তিৰ ওচৰলৈ লৈ যাম যাৰ ওচৰত সদায় বা মাজে মাজে আহোঁ কিছু কথা আজি মনত পৰিছে প্ৰথম কথা আছে তেওঁ বহুত বছৰ আগতে মই এটা ঢোল তেওঁৰ পৰা কিনি পেলাই মই মোৰ ল'ৰা দৃশানক উপহাৰ দিছিলোঁ আৰু মেৰামতি ক্ষেত্ৰতো তেওঁৰ ওচৰলৈ আহোঁ আৰু মই এখন ছবি কৰিছিলোঁ চেনাই মোৰ ঢুলীয়া সকলোৰে চাগে মনত আছে চেনাই মোৰ ঢুলীয়াৰ বিশেষ মুহূৰ্তৰ কথা মনত পৰিছে দেৰি নকৰোঁ বলক তেওঁৰ ওচৰ যাওঁ নগাঁৱৰ এই অৰ্জুনতলৰ এই বিশেষকৈ দোকানখন ঢোল বনোৱা শিল্পীজনক যাৰ কথা মই অলপ আগত কৈছোঁ সেয়া হৈছে মোৰ অতি মৰমৰ ভাতৃ মহেন্দ্ৰ দাস না মহেন্দ্ৰ ভালে আছা তুমি কিমান বছৰৰ পৰা এই ঢোল বনোৱা কামটোত লাগি আছা মই ধৰক সৰুৰ পৰা নহয় আৰু স্কুল পঢ়িলোঁ তাৰপিছত কাম শিকি তাৰপিছত কৰিছোঁ এনেই ককাহঁতৰ দিনৰ পৰা এইখন দোকান প্ৰথম কথা হৈছে নগাঁৱৰ শিল্পী মহেন্দ্ৰ আৰু মহেন্দ্ৰৰ লগত মোৰ এটা সম্পৰ্ক আছে আৰু ইমান নিষ্ঠাৰে তেওঁ কামবিলাক কৰি থাকে মই ভাবোঁ অসমৰ যিসকল ঢোল বাদ্য বা ঢোলৰ লগত জড়িত শিল্পী যিমান আছে নগাঁৱত বিশেষকৈ মহেন্দ্ৰৰ এটা স্থান আছে আৰু মহেন্দ্ৰ আৰু মোক কথা কোৱাচোন আগৰ পৰিৱেশ বিহুৰ আৰু এতিয়াৰ পৰিৱেশৰ মাজত তুমি কি বেলেগ দেখিছা আগতকৈ ধৰক আগত কম আছিল আগতকৈ এতিয়া যথেষ্ট গুণে বেছি বহুত ঠাইত এতিয়া নাচনী বা ঢুলীয়া বহুত ওলাই আহিছে শিকিবৰ কাৰণেও নাচনীও আহিছে ঢুলীয়াও আহিছে সেইফালৰ পৰা আমাৰ কামো অলপ আগতকৈ বাঢ়িছে মই ইমান নাজানো কিন্তু তুমি ইমান বছৰে ঢোল বনোৱা শিল্পী হিচাপে মোক কোৱাচোন ঢোল কি কাঠেৰে বেছি ভাল হয় বুলি ভাবা কঁঠাল গছৰে ভাল হয় কিছুমানে কঁঠাল নহ'লেও কি দি বনায় বেলেগ কাঠ আপোনাৰ ধৰক আম মজ শিমলু কদম এইবিলাক বনাই আহে হ'লচেল হিচাপে বনায় কিন্তু সেইবিলাকৰ মাত ইমান ভাল নহয় কঁঠাল কাঠে বেছ ভাল খোল ঢোল নেগেৰা চব কঁঠালেই ভাল হয় তুমি সৰুতে হুঁচৰি মাৰিব নিশ্চয় গৈছা মই গৈছিলোঁ আমাৰ কুচলু খোৱা মোৰ গাঁও যিহেতু নগাঁও মোৰ নিজৰ ঠাইৰ কিছুমান স্মৃতি এতিয়া তুমিও নিশ্চয় ঘৰে ঘৰে হুঁচৰি মাৰিব গৈছা আমিও গৈছিলোঁ কিন্তু এটা তোমালোকৰ কাজিয়া লাগে নাই যেতিয়া হুঁচৰি মাৰিব যোৱা গৈ পেলাই যিটো আমাক দিয়ে পইচা এটা দিয়ে সেৱা নকৰে জানো কিবা এটা দক্ষিণা দি পেলাই যে হুঁচৰি দলটোত সেই 10 টকা লৈ আমি আকৌ ভাগ বিতৰা কৰোঁ বা খানা খাওঁ তোমালোকে খোৱা নে মানে কিমান ল'ৰা তোমালোকৰ পইচা উঠে কিমান তেতিয়া সেইটো সময়ত তেতিয়া ধৰক পইচাও কম আছিল ন ধৰক 400-500 মান টকা উঠে এদিনততো নুঠে এদিনত কোনো কাৰণে নুঠে 3 দিন গাব লাগে 3 দিন উঠি ধৰক কেতিয়াবা কাজিয়াও লাগে আৰু তাই আমি খানাও খাওঁ খানা খাই পইচা থাকে সেয়ে ভগাই লওঁ মই বিশেষকৈ তোমাক দুটামান কথা মোৰ জানিব মন ধৰা তুমি ইমান বছৰ এতিয়া ঢোল নিজে বনাই পেলাই বিক্ৰী কৰিছা আগৰ আৰু এতিয়া পৰিৱেশৰ মাজত কি তুমি পাৰ্থক্য দেখা পাইছা 1 নম্বৰ 2 নম্বৰ মানে বাণিজ্যিকভাৱে মানে তোমাৰ আৰ্থিক দিশটো কেনেকুৱা নহয় মানে আগৰ আৰু এতিয়াৰ মাজত পাৰ্থক্য মানে কি আগতকৈ ধৰক বহু গুণে ভালে হৈছে এয়া কৰি সংসাৰো চলাই আছোঁ ল'ৰা ছোৱালীও পঢ়ি আছে আৰু উন্নতিও হৈছে আৰু তাৰ মাজতে আপুনি আহিল ৰাইজো যাতে আহি এই কলা সংস্কৃতি যাতে আগুৱাই নিয়ে তাৰ কাৰণে মই বহুত এটা আশা কৰিছোঁ ইয়াত অৰ্জুনতলৰ এই মহেন্দ্ৰনাথৰ এই ঢোলৰ যিখন দোকান তাত উপস্থিত হয় মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ বাপতিসাহোন বিহুটোৰ ক্ষেত্ৰত এই মহেন্দ্ৰহঁতৰ নিচিনা শিল্পীৰ যথেষ্ট অৰিহণা আছে তেওঁলোকৰ সেই অৱদানৰ কাৰণে আজি বিহুটো দুপক আগুৱাই গৈ আছে এওঁলোকক সেইখিনি অনুপ্ৰেৰণা জনাব লাগিব সেইকাৰণে মই আহিলোঁ আৰু সমূহ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ এইসকল শিল্পীক যাতে মৰম কৰে শ্ৰদ্ধা কৰে তেতিয়াহে আমাৰ বাপতিসাহোন বিহুটি আৰু দুপক আগুৱাই গৈ থাকিব আমাৰ শিল্প নিজৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিব ধন্যবাদ আমি এটা চেও মাৰোঁ ন তুমি আৰম্ভ কৰা